আজি আমি ৩ নং জলটেংপাৰ গঞা ৰাইজে গুণমাজা চুপাই যি গঞা ৰাইজে যি আমাৰ কাতিমহীয়া নাম উদযাপন কৰিছোঁ, দিনজোৰা কাৰ্যসূচীৰে যি আমি এই নাম উদযাপন কৰিছোঁ। এই নামত আপোনালোকৰ আগত বা আপোনালোকৰ মাজত আমি নাম প্ৰদৰ্শন কৰাৰ বাবে আমাৰ অসমৰ বিখ্যাত নাগাৰা নামৰ পাঠক ৰামচৰণ ভৰালীদেৱ আৰু কৈলাশ তালুকদাৰ দেৱক আমি আমন্ত্ৰিত কৰি আনিছোঁ। আৰু এই আমাৰ যি সমাজৰ যি সহযোগিতা, এই সহযোগিতাত আমি আমাৰ এই নাম দুটি দল বা আমাৰ সমাজৰ মাজত এই বিখ্যাত নাগাৰা নামৰ দল আমি আনিবলৈ সক্ষম হৈছোঁ বা দেখাবলৈ সক্ষম হৈছোঁ। আমি এইখিনিতে আমি এই প্ৰতিকূল বতৰত যি আমাৰ নামধৰ্মী ৰাইজে আমাৰ এই নাম উপভোগ কৰিম বুলি আমাৰ ৩ নং জলটেংপাৰ গুণমাজা চুপাৰ যি নামঘৰ প্ৰাংগণত আজি ভিৰ লগাইছে, তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই সুযোগতে মই সমূহ অসমৰ নামধৰ্মী ৰাইজলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অবিচাৰে আগুৰি ধৰিব আৰু এইবিলাক ঘৃণা দিয়াৰ সময়ত কলেও ঘৃণা বুলি নকয়। এই কলিৰ যুগৰ কথা শুনি কৃষ্ণৰ যুধিষ্ঠিৰে কয় কথা আৰু কৰ্মৰে আপোন যেনে জানে এই শস্য টুটিব, এই মস্য টুটিব, টুটিব নিশ টুটি সাধু মহন্তৰ